কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ লিপি আৰু পাঠ সমীক্ষাৰ 2 ক জৈৱ বৈচিত্ৰ্য কি? জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বিষয়ে আপোনাৰ মতামত কি? এই প্ৰশ্নটোৰ উত্তৰ মই দিম এতিয়া। আৰম্ভণি। প্ৰাকৃতিক সকলো জীৱৰ বৈচিত্ৰ্যই পৃথিৱীখনক জীৱন উপযোগী কৰি ৰাখিছে। উদ্ভিদ, প্ৰাণী, অণুজীৱ তথা পৰিস্থিতিতন্ত্ৰসমূহৰ সমষ্টিগত বৈচিত্ৰ্যকেই জৈৱিক বৈচিত্ৰ্য বুলি কোৱা হয়। জৈৱিক বৈচিত্ৰ্য কেৱল প্ৰজাতিৰ সংখ্যা বেছি থকাৰ বিষয় নহয়, বৰং ই জীৱনৰ জেনেটিক গুণ, প্ৰজাতিগত বৈচিত্ৰ্য আৰু পৰিস্থিতিতন্ত্ৰৰ জটিল আন্তঃসম্পৰ্কৰ প্ৰতিফলন। আধুনিক উন্নয়ন, নগৰায়ন আৰু প্ৰাকৃতিক সম্পদৰ অতিমাত্ৰা ব্যৱহাৰৰ ফলত আজি বিশ্বব্যাপী জৈৱ বৈচিত্ৰ্যই গভীৰ সংকটৰ মুখামুখি হৈছে। এই প্ৰেক্ষাপটত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ প্ৰতি দৃষ্টিভংগী বিশেষভাৱে গুৰুত্বপূৰ্ণ। জৈৱ বৈচিত্ৰ্যৰ অৰ্থ আৰু প্ৰকাৰ। জৈৱ বৈচিত্ৰ্য বুলিলে মূলতঃ 3টা স্তৰৰ বৈচিত্ৰ্যক বুজোৱা হয়। প্ৰথমটো হৈছে জেনেটিক বৈচিত্ৰ্য, যিয়ে একে প্ৰজাতিৰ ভিতৰত থকা গুণাগুণ বৈচিত্ৰ্যক সূচায়। এই বৈচিত্ৰ্যই প্ৰজাতিক পৰিৱেশৰ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাবলৈ সহায় কৰে। দ্বিতীয়টো হৈছে প্ৰজাতিগত বৈচিত্ৰ্য, এখন অঞ্চলত থকা উদ্ভিদ আৰু প্ৰাণীৰ বিভিন্ন প্ৰজাতিৰ বংশ আৰু বৈচিত্ৰ্য। তৃতীয়টো হৈছে পৰিস্থিতিতন্ত্ৰগত বৈচিত্ৰ্য, য'ত বন, তৃণভূমি, নদী, জলভূমি, পৰ্বত আদি বিভিন্ন পৰিস্থিতিতন্ত্ৰ অন্তৰ্ভুক্ত। এই 3 স্তৰৰ বৈচিত্ৰ্যতা মিলিয়ে প্ৰকৃতিৰ সামাজিক ভাৰসাম্য ৰক্ষা কৰে। জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব। জৈৱ বৈচিত্ৰ্য মানৱ সমাজৰ অস্তিত্বৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। খাদ্য, ঔষধ, বস্তু, বাসস্থান আৰু শক্তিৰ বহু উৎস প্ৰকৃতিৰ পৰা লাভ কৰা হয়। বহু ঔষধি উদ্ভিদ আৰু অণুজীৱৰ পৰা আধুনিক চিকিৎসা ব্যৱস্থাৰ ঔষধ উৎপন্ন হয়। ইয়াৰ উপৰিও জৈৱ বৈচিত্ৰ্যই পৰিস্থিতিতন্ত্ৰ সেৱা যেনে বায়ু বিশুদ্ধকৰণ, জলচক্ৰ নিয়ন্ত্ৰণ, মাটিৰ উৰ্বৰতা ৰক্ষা, পৰাগায়ন প্ৰদান কৰে। এই সেৱাসমূহ নাথাকিলে মানৱ সভ্যতাৰ ঔদ্যোগিকৰণৰ অস্তিত্ব অসম্ভৱ হৈ পৰিলহেঁতেন। জৈৱ বৈচিত্ৰ্য সংকটৰ কাৰণ। বৰ্তমান জৈৱ বৈচিত্ৰ্য হ্ৰাসৰ প্ৰধান কাৰণসমূহ হৈছে বন উজাৰণ, নগৰায়ন, শিল্পায়ন, অবৈধ শিকাৰ, জলবায়ু পৰিৱৰ্তন আৰু প্ৰদূষণ। মানৱ সমাজে স্বল্পম্যাদী লাভৰ বাবে প্ৰাকৃতিক সম্পদ অতিমাত্ৰাত ব্যৱহাৰ কৰাৰ ফলত বহু প্ৰজাতি বিলুপ্তিৰ পথত আগবাঢ়িছে। জলবায়ু পৰিৱৰ্তনে পৰিস্থিতিতন্ত্ৰৰ স্বাভাৱিক ভাৰসাম্য ভাঙি দিয়াত বহু জীৱ প্ৰজাতি নিজৰ বাসস্থান হেৰুৱাবলগীয়া হৈছে। জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বিষয়ে মোৰ মতামত। মোৰ মতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কেৱল পৰিৱেশবাদীসকলৰ দায়িত্ব নহয়, ই সমগ্ৰ মানৱ সমাজৰ নৈতিক আৰু সামাজিক দায়িত্ব। সংৰক্ষণৰ ক্ষেত্ৰত কেৱল আইনী ব্যৱস্থাই যথেষ্ট নহয়, জনসাধাৰণৰ সচেতনতা আৰু সক্ৰিয় অংশগ্ৰহণ অতি আৱশ্যক। সংৰক্ষিত এলেকা, ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য স্থাপন, বিপন্ন প্ৰজাতিৰ সুৰক্ষা আৰু বন পুনৰুৎপাদন সংৰক্ষণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। তাৰ লগতে স্থানীয় জনগোষ্ঠীৰ পৰম্পৰাগত জ্ঞান, জীৱন ধাৰাৰ সংৰক্ষণ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা উচিত। ইয়াৰ উপৰিও উন্নয়ন নীতিৰ প্ৰয়োগ অতি আৱশ্যক। উন্নয়ন আৰু পৰিৱেশৰ সংৰক্ষণ একে সময়তে সম্ভৱ। এই ধাৰণাক বাস্তৱ ৰূপ দিব লাগিব। শিক্ষাৰ জৰিয়তে শিশু-কিশোৰক প্ৰকৃতিৰ সৈতে সংযোগ স্থাপন কৰাটো সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ দিশ। বিশেষ পৰ্যায়ত প্লাষ্টিক ব্যৱহাৰ কমোৱা, পানী আৰু শক্তি সংৰক্ষণ আৰু প্ৰাকৃতিক সম্পদৰ দায়িত্বশীল ব্যৱহাৰৰ দৰে সৰু পদক্ষেপেও বৃহৎ প্ৰভাৱ পেলাব পাৰে। সামৰণি। জৈৱ বৈচিত্ৰ্য প্ৰকৃতিৰ সৰ্বাধিক মূল্যৱান সম্পদ আৰু মানৱ সভ্যতাৰ জীৱন ৰক্ষাৰ আধাৰ। ইয়াৰ হ্ৰাস মানে কেৱল কিছুমান প্ৰজাতিৰ বিলুপ্তি নহয়, বৰং ভৱিষ্যত প্ৰজন্মৰ অস্তিত্বৰ ওপৰত পদচিহ্ন।
সেয়েহে জৈৱ বৈচিত্ৰ্য সংৰক্ষণক কেৱল নীতি বা আইনত সীমাবদ্ধ নথকা কৰি এক সামাজিক আন্দোলন হিচাপে গঢ়ি তুলিব লাগিব। প্ৰকৃতিৰ সৈতে সহাৱস্থানৰ মনোভাৱেই হ'ব লাগিব আমাৰ উন্নয়নৰ মূল ভিত্তি। এইটোৱে মোৰ দৃঢ় মতামত। ধন্যবাদ।